हेलो ভিউয়ার্স কি খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় ভাল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আজি মই অন্য এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজি মই আপোনালোকক দেখাম বুলি ভাবিছোঁ কুলাহাটী ধনেশ্বৰী পাহাৰৰ 7 দিনীয়া ভাগৱত পাঠ তেতিয়ালে ভিডিওটো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব আৰু ভিডিওটো আমি বেছি দীঘলীয়া নকৰোঁ কাৰণ বহুতো কাম আছে সেয়ে আপোনালোকে ভিডিওটো ধৈৰ্যৰে চাই থাকিব আমি ৰেডি হৈ লওঁ আমি ৰেডি হৈ ললোঁ এতিয়া দামোদৰ ধামলৈ আমি এতিয়া আহক ইয়া আমি আহি আছোঁ এয়া পাহাৰৰ ওচৰতে এখন পুখুৰী আছে ইয়াতে ৰাইজৰ মাছ দিয়া হয় এয়া আমি আহি আছোঁ ইয়া দামোদৰ ধামৰ পৰা মানুহ আহি আছে এয়া চাওকচোন ওচৰতে এখন ধনেশ্বৰী পাহাৰ আছে এই পাহাৰৰ ওপৰতে আমি আমাৰ ৰাইজৰ শ্ৰী শ্ৰী দামোদেৱ ধামৰ এয়া 7 দিনীয়া ভাগৱত পঢ়া হয় অজস্ৰ মানুহ আহে এতিয়া আহিব টাইম হোৱা নাই আমি যেহেতুকে ৰাতিপুৱা আহিছোঁ সেয়েহে মানুহ আহি থাকিব এতিয়া আমি ওচৰতে যিহেতুকে আমি সোনকালে যাওঁ এয়া পাহাৰখনৰ লগতে পাহাৰখনত খাল আৰু এয়া চেগুনৰ বাগান আছে আহিবচোন আপোনালোকে গম পাব কিমান ধুনীয়া লাগে ঠাইডোখৰ বহুত ধুনীয়া হয় ফ্ৰেণ্ডছ মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিয়নো মই যিবোৰ ভিডিঅ' দিওঁ আপোনালোকে যাতে সোনকালে পায় আৰু কাষত থকা বেল আইকনটো টিপি দিব তেতিয়াহ'লে বলকচোন যাওঁ আমি গৈ আছোঁ এতিয়া আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব ইয়াতে সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে এখন পাৰ্কৰ নিচিনা বনাই দিছে যিহেতুকে বৰিং নহয় সেইকাৰণে ইয়াতে খেলিব পৰাকৈ সৰু ল'ৰা ছোৱালীক বনাই দিছে ইয়াত আমি পাহাৰ আৰম্ভ পাইছোঁহি ওচৰতে এয়া গণেশ বাবা আছে এতিয়া আমি চিৰি বগাই যাব লাগিব অকণমান মানে ওপৰত আছে কৃষ্ণচূড়া এইডাল ওচৰতে এই বনাইছে ইয়াতে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে এইখন হৈছে মই যে কৈছোঁ ধনেশ্বৰী পাহাৰ ইয়াতে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আহি ইয়াতে প্ৰণাম কৰে বলকচোন ভিতৰত আপোনালোকক লৈ যাওঁ অলপ ভাগৱত পথ শুনাই দিওঁ আপোনালোকক বলক চাই থাকিব ভিডিঅ'বোৰ শেষলৈকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আহি থকা মাইনাজনীক ক'লোঁ মানুহজনক আৰু মোক অকণমান ভিডিঅ' বনাই দিয়াচোন তেনেকৈ কোৱাৰ বাবে দুয়োজনে উঠিব পাৰিলোঁ ফ্ৰেণ্ডছ মোৰ ভিডিঅ'বোৰ এনেকৈ লাষ্টলৈ চাই থাকিব আৰু মোৰ ভিডিঅ'বোৰ এনেকৈ চাই থকাৰ বাবে ধন্যবাদ